নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন ফালৰ পৰা অৰ্থাৎ DME ফালৰ পৰা বহু কেইটামান পোষ্ট মুকলি কৰি দিছে। তো টোটাল 2047টামান পোষ্ট মুকলি কৰি দিছে। তাৰে এইটো লাষ্ট ডেট হৈছে ডিচেম্বৰৰ 9 তাৰিখত এইটো লাষ্ট ডেট। তো এই 9 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এইটো অনলাইনৰ জৰিয়তে এপ্লাই হ'ব। আৰু এইটো এপ্লাই কৰাৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ বিচৰা নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা। এইটো গ্ৰেড 4 দুটা ভাগ কৰি দিছে। তো গ্ৰেড 3ৰ টোটাল পোষ্ট হৈছে 1047টামান পোষ্ট গ্ৰেড 3ৰ। তো ইয়াতে দৰমহা উল্লেখ কৰি দিছে 14,000ৰ পৰা 60,000 টকালৈকে। আৰু ইয়াতে GP উল্লেখ কৰিছে যে 4,900 টকা GP পাই যাব। 3 পোষ্ট এপ্লাই কৰাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াতে হাই ছেকেণ্ডেৰী পাছ হ'লেও হ'ব, লগতে ITI ডিপ্ল'মাও যদি থাকে ITI ডিপ্ল'মাও বিচাৰিছে, তাৰপিছত নাৰ্ছিঙৰ কোৰ্চ এইবিলাক বিচাৰিছে। মই পিছত দি দিম আপোনালোকক, এটা ভিডিঅ' বনাই দি দিম, তাতে এডভাৰ্টাইজমেণ্টটো আপোনালোকে পাই যাব। আৰু গ্ৰেড 4ৰ বাবে 657টামান পোষ্ট ইয়াতে দি দিছে। আৰু এইটো এডুকেশ্যন কোৱালিফিকেশ্যন অকল 8 পাছ হ'লেও আবেদন কৰিব পাৰিব। যিসকলে 8 পাছ কৰিছে সিহঁতে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো হৈছে গ্ৰেড 4 আৰু ইয়াতে দৰমহাটো দিছে 12,000ৰ পৰা 52,000 অৰ্থাৎ 52,000 টকালৈকে ইয়াতে দৰমহা পাই যাব। আৰু GP ইয়াতে দিছে 3,900 টকা, অৰ্থাৎ GP বুলি ক'বলৈ গ'লে গ্ৰেড পে বুলি কোৱা হয়। ইয়াতে 3,900 টকা পাই যাব। পোষ্টকেইটা আবেদন কৰাৰ বাবে আপোনালোকৰ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। প্ৰথম কথা হ'ল ইণ্ডিয়ান চিটিজেনশ্বিপ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰিছে, এইটো লাগিব মাষ্ট। এইটো নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে, আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈ যাব। তো যিসকলে বনোৱা নাই বনাই ল'ব পাৰে অনলাইনত। ইয়াতে বয়সটো দিছে 18ৰ পৰা 40 বছৰ। আৰু ইয়াতে এজ ৰিলেক্সন পাই যাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে। SC STৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। MOBCৰ বাবে 3 ইয়াৰ্ছ। আৰু যিসকলে ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট আছে সিহঁতে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, এইটো হৈছে বয়সৰ এজ ৰিলেক্সন, যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে পাব। তো এইটো এপ্লিকেশ্যন ফিজ একো পইচা দিব নালাগে এইটো এপ্লাই কৰোঁতে। আৰু ইয়াতে এটা হেল্পলাইন নম্বৰ দি দিছে। এই হেল্পলাইন নম্বৰত আপোনালোকে ফোন কৰি, আপোনালোকে ট'ল ফ্ৰী নাম্বাৰ হয়, আপোনালোকে ফোনত কিবা অসুবিধা হ'লে আপোনালোকে সুধিব পাৰে। ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 6টালৈকে এই হেল্পলাইন নাম্বাৰটো খোলা থাকিব। তো এইটো হেল্পলাইন নম্বৰটো হৈছে 77977259 728। এই নম্বৰত আপোনালোকে ফোন কৰি জনাব পাৰিব। এইটো হৈছে DMEৰ ফালৰ পৰা 2047টামান পোষ্ট মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4। তো এইটো এটা আমাৰ বাবে ভাল খবৰ যে আপোনালোকে আবেদন কৰিব পাৰে। যিসকলে ইচ্ছুক সিহঁতে আবেদন কৰি দিয়ক। আবেদন ষ্টাৰ্ট হ'ব 29 তাৰিখৰ পৰা, নৱেম্বৰৰ পৰা 29 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এইটো ডিচেম্বৰৰ 9 তাৰিখত এইটো লাষ্ট ডেট হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।